হাই গাইজ, দীপজ্যোতি ব্লগলৈ স্বাগতম। আপোনালোকক আজি ৰাস দেখাব যাই আছোঁ। আপোনালোকে শুৱালকুছি ৰাস বহুতে দেখিছে, বহুতে দেখা নাই। ত' আপোনালোকক আজি ৰাস দেখাই আছোঁ। ৰাস মহোৎসৱ কালিৰ পৰা আৰম্ভ হ'ব। ত' আপোনালোকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ। ফাইনেলি আমি ৰাসৰ ফালতে আহি পালোঁ। চ' ৰাস মহোৎসৱ আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'টো। কালি আপোনালোকে চাব আহিব সকলোৱে। মোৰ ফালৰ পৰা আপোনালোকে এটা চকলেট খুৱাই দিম। ত' আমি এতিয়া চেৰি চাম ৰাসত। চেৰি গোল গোল ঘূৰিব, চেৰি অহা কালি পাগলা ঘূৰণি, এইটো কাটি চেৰি ডাঙৰ চেৰি পাগলা ঘূৰণি, এইটো চাৰ্কাছ এইবিলাকে আৰু আপোনালোকে অহা পাতি কৃষ্ণৰ মানে এইটো গেট বনাইছে। আপোনালোকে কালি ৰাস চাব আহক আৰু ইয়াতে আপোনালোকক ভিডিঅ'টো দেখামেই। চ' কালি আৰু বিউটিফুল হৈ উঠিব ৰাসখন। চ' আপোনালোকে সকলোৱে আহক আৰু ৰাস চাওক। মিনাল হাই দি এটা ছাবস্ক্ৰাইবাৰ কৰিব দি 5 মিনিট খাম কিনি দিব পুৰা। কালিক লগে হৈ যাব আৰু এইটো ৰাধা কৃষ্ণ হৈ গ'লে কিবা